R24 লাইভৰ দৰ্শকসকলক দিব লৈছোঁ আজিৰ এটা খবৰটো হৈছে হোজাই জিলাৰ হোজাই আৰক্ষী চকীৰ অন্তৰ্গত দলপুখুৰী পঞ্চায়ত এলেকাধীন লংকাজান যমুনাচিত গাঁৱৰ এজন দুখীয়া দৰিদ্ৰ ব্যক্তিৰ কৰুণ কাহিনী। এই ব্যক্তিজন এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। ব্যক্তিজনৰ নাম হৈছে দিলৱাৰ হুছেইন। ব্যক্তিজনে আজি কান্দি কান্দি মৌলানা বদৰুদ্দিন চাহাবক আহ্বান জনাইছে সাহায্য কৰিবলৈ। লগতে মুস্তাক আনফৰ আলী চাহাবকো অনুৰোধ জনাইছে সহায় কৰিবলৈ। অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰীকো অনুৰোধ কৰিছে সাহায্য কৰিবলৈ। আৰু যিকোনো লোকে যদি সহায়ৰ হাত আগবঢ়ায় তেন্তে ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিজনৰ একাউণ্ট নম্বৰ দিয়া আছে। এই একাউণ্ট নম্বৰত সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰটো হৈছে 12620101915331 IFSC কোড PUNB 01262220। চাওক এই প্ৰতিবেদন। আপনি যে মোৰ যেনে তেনে ৰাজ্য চলাই আছে বদৰুদ্দিন চাহাবৰ কাষ্টমাৰ চলাম। মোৰ অলপ সাহায্য কৰক। মোৰ মাটি বাৰী একো নাই, মই যেনে তেনে চলি আছোঁ। কলাতে চব কেইটা লৈ গ'ল। মই মস্তাক আনফৰৰ কাছত সাহায্য চাই আছোঁ। মই বেমাৰী মানুহ হবিব মহম্মদ চৌধুৰীৰ কাছত সাহায্য মই চাই আছোঁ। দাদা আজি কি ক'ব, যেহেতু আপোনালোকৰ এজন বিকলাংগৰ কাৰণে আপোনালোকে নাই, এখেত এজন বিকলাংগ মানুহ। আজি মোটামুটি 8-10 বছৰৰ পৰা তেখেত বিকলাংগ হৈ আছে। আৰু 8-10 বছৰৰ পৰা তেওঁ মোটামুটি গাঁৱত ভিক্ষা চিক্ষা কৰি মোটামুটি তেওঁ এই ফেমিলিটো পোহপাল দি আছে। আৰু আজি মোটামুটি 10-15 দিনৰ পৰা তেখেত ঘৰ বৈঠক হৈ গৈছে, চলিব নোৱাৰা হ'ল। বেমাৰত চাওক আপোনালোকে, বেমাৰত আক্ৰান্ত হৈ ঘৰত বিচনাত পৰি আছে। আৰু লগতে তেওঁৰ 3টা কন্যা সন্তানো আছে। এটা কন্যা সন্তান তেওঁৰ বৰ্তমান বিকলাংগ। আৰু ফেমিলিটোৰ এখেতৰ ঘৰ বাৰী আছিলে, নদীয়ে গৰাখহনীয়ে ভাঙি একেবাৰে ঘৰ বাৰী চব লৈ গ'ল। বৰ্তমান কেইদিন আজি মোটামুটি 2-3 মাহ আগতে মাথাউৰিৰ ওপৰত আছিলে এখেতে। মাথাউৰিৰ বৰ্তমান কাম চলি আছে, গতিকে মাথাউৰিৰ পৰা আমাৰ ৰাইজে, গাঁৱৰ ৰাইজে এখেতক ইয়াতে আনি বেলেগ এটা ঠাইত এখন ঘৰ বনাই দিছে। এইটো ঘৰত বৰ্তমান তেওঁ আছে। এতিয়া বৰ্তমান নিজৰ কোনো মাটি বাৰী নাই। আপুনি অসমৰ হৃদয়মান ব্যক্তিসকলক আহ্বান কৰে নেকি এজন ব্যক্তিক সাহায্য কৰাৰ কাৰণে? হয়, মই অসমৰ আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু চিৰাজুদ্দিন আজমল চাহাব, মুস্তাক আনফৰ, এখেতক মই আপোনাৰ জৰিয়াই আমি আহ্বান কৰি আছোঁ, এই দুখীয়া ফেমিলিক, এই দুখীয়া পৰিয়ালক যাতে কিবা এটা সাহায্য দিলে এই দুখীয়া পৰিয়ালটোক মুখত মোটামুটি ঘূৰি অহা হ'ল, আকৌ ঘূৰি আহিব। বেমাৰত আক্ৰান্ত লোকজনৰ ওপৰত কি ক'ব? হয়, আমি প্ৰথমত আমাৰ চেনেলত ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ যে আমাৰ হোজাই জিলাৰ অন্তৰ্গত লংকাজান যমুনাচিত গাঁৱৰ এজন ব্যক্তি বিভিন্ন ৰোগত তেওঁ আক্ৰান্ত হৈছে। আৰু বহুত প্ৰায় 7-8 বছৰ হৈ গৈছে এইটো ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে। আৰু চিকিৎসাৰ কাৰণে বা ঘৰ চলাৰ কাৰণে বিৰাট এটা অসুবিধা হৈছে। এইটো অসুবিধাৰ কাৰণে এতিয়াতো একদম টকা পইচাও নাই। সিহঁতৰ ঘৰ বাৰী ভাঙি লৈ গৈছে, লাটে নদীয়ে লৈ গৈছে। এতিয়া মাটি বিৰাছো একো নাই, বেলেগ এটা ঠাইত এতিয়াও তেখেতে বসবাস কৰি আছে। আৰু ৰাইজে তেখেতক সাহায্য কৰি আছে। এতিয়া আমি এইটো সাহায্য কৰাৰ কাৰণে আমাৰ আজমল বদৰুদ্দিন চাহাবক আৰু চিৰাজুদ্দিন চাহাবক আমি বিনম্ৰ অনুৰোধ এইটো কৰিছোঁ যে কিবা তেখেতক যদি সাহায্য আগবঢ়ায়। বিভিন্ন জেগাত দেখি আছোঁ যে আমি বেলেগ বেলেগ জেগাত সাহায্য কৰি আছে। আৰু আমাৰ লংকাজান যমুনাচিত গাঁৱৰ এজন ব্যক্তি এনেকুৱা অৱস্থা